নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ইডু ফাষ্ট। আজি মই ভিডিঅ'টোৰ জৰিয়তে LP ছেকশ্যনৰ হৈ যোৱা অসম স্পেচিয়েল টেটৰ মেথামেটিক্সৰ সম্পূৰ্ণ 30টা MCQৰ লগতে শুদ্ধ উত্তৰ বাছনি কৰি আপোনালোকৰ আগত লৈ আহিছোঁ। সঠিক শুদ্ধ অপশ্যনৰ ক্ষেত্ৰত কিবা ভুল বিসংগতি হ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। প্ৰশ্ন কাকতখন ডি সিৰিজৰ পৰা লোৱা হৈছে আৰু 31ৰ পৰা 60 লৈকে MCQ কেইটা দিয়া আছে। আহক আমি MCQ কেইটালৈ আগবাঢ়ো। প্ৰথম কুৱেশ্যনটো আছিল তলত কোনটো নিখুঁত সংখ্যা? নিখুঁত সংখ্যা কাক বুলি আমি তাক জানিব লাগিব। যিটো স্বাভাৱিক সংখ্যাৰ উৎপাদকৰ যোগফল সংখ্যাটোৰ সমান তাকে নিখুঁত সংখ্যা বোলে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 28, কাৰণ 28ৰ উৎপাদকৰ যোগফল সংখ্যাটোৰ সমান। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনটো মৌলিক সংখ্যা নহয়? অতি সহজ প্ৰশ্ন। শুদ্ধ অপশ্যনটো হ'ব বি 87, কাৰণ 87 তিনিৰে বিভাজ্য হয় আৰু 87ৰ উৎপাদক দুটাতকৈ বেছি। কুৱেশ্যন নম্বৰ 33 দিয়া আছে 50, 45 আৰু 30 চেণ্টিমিটাৰ আয়তনৰ এটা ডাঙৰ বাকচ কিছুমান 5 cm বাহুযুক্ত ঘনকৰ সহায়ত ভৰ্তি কৰা হ'ল। যদি প্ৰতিটো ঘনকৰ বাকচত 16টাকৈ চকলেট থাকে তেনেহ'লে ডাঙৰ বাকচটোত কিমান চকলেট থাকিব? অংকটো কৰিলে ওলায় 8640। সেয়ে শুদ্ধ অপশ্যনটো হ'ব ডি 8640টা চকলেট থাকিব ডাঙৰ বাকচটোত। কুৱেশ্যন নম্বৰ 34, যদি এটা ত্ৰিভুজৰ কোন তিনিটা সমান হয় তেন্তে ত্ৰিভুজটো হ'ব? শুদ্ধ অপশ্যনটো হ'ব সমবাহু ত্ৰিভুজ, কাৰণ সমবাহু ত্ৰিভুজৰ তিনিওটা বাহু সমান, তিনিওটা কোণৰ মাপ সমান আৰু সমান উচ্চতাযুক্ত। 35 নম্বৰ কুৱেশ্যন, যদি ABC ক্ৰমে প্লাছ মাইনাছ ইনটু সূচায় তেনেহ'লে সংখ্যা কেইটামান দিছে তাৰ মান নিৰ্ণয় কৰিবলৈ দিছে। শুদ্ধ অপশ্যনটো হ'ব ডি 125। অংকটো কৰি দেখুওৱা হৈছে স্ক্ৰীণত, আপোনালোকে চাই ল'ব। 36 নম্বৰ, ওপৰৰ যাদুবৰ্গৰ মাজৰ সংখ্যাটো কি হ'ব? শুদ্ধ অপশ্যনটো হ'ব চি 17। 17 সংখ্যাটো মাজত বহালে ৰ কলম আৰু কৌণাকৌণিক যোগ কৰিলে সংখ্যাকেইটাৰ যোগফল 51 হয়। 37 নম্বৰ MCQটো হ'ল ত্ৰিভুজ আৰু আয়ত ক্ষেত্ৰত থকা কিন্তু বৃত্তত নথকা সংখ্যাবোৰৰ যোগফল কিমান? শুদ্ধ সংখ্যাটো হ'ব 7, কাৰণ 7 সংখ্যাটো বৃত্তত নাই। অপশ্যন ডি। MCQ 38, যদি এটা চুঙাৰ ব্যাস 4 চেণ্টিমিটাৰ আৰু তাৰ আয়তন 880 চেণ্টিমিটাৰ হয় তেন্তে চুঙাটোৰ উচ্চতা হ'ব? অংকটো কৰিলে আমি পাওঁ শুদ্ধ অপশ্যনটো হ'ব ডি 70 চেণ্টিমিটাৰ। কুৱেশ্যন নম্বৰ 40 আহিছিল, যদি 8 চেণ্টিমিটাৰ আৰু 4 চেণ্টিমিটাৰ বাহুযুক্ত এটা আয়তৰ কালি এটা বৰ্গক্ষেত্ৰৰ কালিৰ দুগুণ হয় তেন্তে বৰ্গক্ষেত্ৰটোৰ প্ৰতিটো বাহুৰ মাপ? শুদ্ধ সংখ্যাটো হ'ব 4 চেণ্টিমিটাৰ। অপশ্যন চি। অতি সহজ প্ৰশ্ন। কুৱেশ্যন নম্বৰ 41ত আহিছিল, কোনো এটা পৰীক্ষাত 250জন শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হয়, তাৰ মাজত 68% পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়, তেন্তে পৰীক্ষাত অনুত্তীৰ্ণ পৰীক্ষাৰ্থীৰ সংখ্যা কিমান? অতি সহজ প্ৰশ্ন। 250জন পৰীক্ষাৰ্থীৰ ভিতৰত 68% উত্তীৰ্ণ, মানে 32% অনুত্তীৰ্ণ, গতিকে 250ৰ 32% হ'ব 80। শুদ্ধ অপশ্যনটো হ'ব চি 80। 42 নম্বৰ, আন এটা সহজ প্ৰশ্ন। যদি এটা সংখ্যা 45% বঢ়ালে 174 হয় তেন্তে সংখ্যাটো হ'ব? শুদ্ধ সংখ্যাটো হ'ব 120। অপশ্যন বি। 120ৰ 45% বঢ়ালে 174 হয়। কুৱেশ্যন নম্বৰ 43ত দণ্ডচিত্ৰ এটা দিয়া আছে। চিত্ৰটোৰ জৰিয়তে পৰীক্ষাৰ ফলাফল দেখুওৱা হৈছে। 80%তকৈ কম নম্বৰ পোৱা পৰীক্ষাৰ্থীৰ সংখ্যা নিৰ্ণয় কৰিবলৈ দিছে। আমি তাক উলিয়াব লাগিব। শুদ্ধ অপশ্যনটো হ'ব চি 80%। কুৱেশ্যন নম্বৰ 44, 12জন মানুহৰ গড় বয়স 55 বছৰ, তাৰে ভিতৰত 3জনৰ গড় বয়স 25 বছৰ, তেন্তে বাকী 9জনৰ গড় বয়স কিমান হ'ব? অতি সহজ প্ৰশ্ন। অংকটো কৰিলে আমি দেখা পাওঁ, জাষ্ট মই এনচাৰকেইটা কৈ দিওঁ অংকটো দেখাই। শুদ্ধ অপশ্যনটো হ'ব ডি 65 বছৰ। 45 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হ'ব চি, সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা। পৰৱৰ্তী প্ৰশ্ন, যদি এটা সংখ্যাৰ 25% 8 হয় তেন্তে সংখ্যাটোৰ 2% কিমান হ'ব? অতি সহজ প্ৰশ্ন। অংকটো কৰিলে আমি দেখা পাওঁ অপশ্যন বি ওলায় 0.64। 47 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হ'ব বৰ্গ। অপশ্যন চি, যিহেতু ৰম্বাছ অপশ্যনবিলাকত নাই। 48 নম্বৰ কুৱেশ্যন, এটা টেংকিত 500 লিটাৰ পানী ভৰাব পাৰি। যদি টেংকিটো বৰ্তমান 60% ভৰ্তি হৈ আছে তেনেহ'লে টেংকিটো 80% ভৰ্তি কৰিবলৈ কিমান লিটাৰ পানী লাগিব? অংকটোৰ সমাধান স্ক্ৰীণত দেখুৱাই দিয়া হৈছে। শুদ্ধ অপশ্যনটো হ'ব চি 100 লিটাৰ। কুৱেশ্যন নম্বৰ 49, 5:40 মিনিটত মিনিট আৰু ঘণ্টাৰ
কাটা দুডালৰ মাজৰ কোণৰ পৰিমাণ হ'ব অংকটো কৰিলে আমি পাওঁ 70 ডিগ্ৰী শুদ্ধ অপশ্যনটো হ'ব চি 70 ডিগ্ৰী কুৱেশ্যন নম্বৰ 50 অতি সহজ প্ৰশ্ন 3 4 7 11 18 29 পৰৱৰ্তী সংখ্যাটো কি হ'ব শুদ্ধ অপশ্যনটো হ'ব চি 47 নিয়মটো চাই লওক 51ত আহিছিল 6m বাহু বিশিষ্ট এটা বৰ্গৰ পৰিসীমা এটা আয়তৰ পৰিসীমাৰ সমান যদি আয়তৰ দিগ তাৰ প্ৰস্থৰ দুগুণ হয় তেন্তে আয়তটোৰ কালি হ'ব অংকটো কৰিলে 32 ওলায় গতিকে শুদ্ধ অপশ্যনটো হ'ব বি 32 m স্কোৱাৰ 52 নম্বৰ MCQত 4টা জ্যামিতীয় চিত্ৰ দিয়া আছে অমিলটো বাছি উলিয়াবলৈ দিছে শুদ্ধ অপশ্যনটো হ'ব ডি কাৰণ ডিত দিয়া ত্ৰিভুজীয় ক্ষেত্ৰৰ 4টা ভাগ অসমান পৰৱৰ্তী প্ৰশ্ন 53 তলৰ কোনযোৰ পৰস্পৰ মৌলিক সংখ্যা শুদ্ধ অপশ্যনটো হ'ব এ 1528 কাৰণ 1528ৰ সাধাৰণ উৎপাদক কেৱল 1 সৰ্বপ্ৰথম কোনবিধ কম্পিউটাৰত পাইৰ মান গণনা কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব ডি এনআই 55 নম্বৰ কুৱেশ্যনটোৰ এনসাৰ হ'ব চি হিন্দু আৰবীয় পদ্ধতিত শতক হাজাৰ লাখ কোটিৰ মূৰে মূৰে কমা বহুৱা হয় তলৰ কোনটোৰ যমজ মৌলিক সংখ্যা যমজ মৌলিক সংখ্যা কাক বোলে টুইন প্ৰাইম নাম্বাৰ কি যদি এটা মৌলিক সংখ্যাতকৈ দুই ডাঙৰ বা দুই সৰু আন এটা মৌলিক সংখ্যা থাকে তেনেহ'লে তাক যমজ মৌলিক সংখ্যা বোলে সেয়ে শুদ্ধ অপশ্যনটো হ'ব চি 2931 কুৱেশ্যন নম্বৰ 57ত আহিছিল যদি এটা সংখ্যাৰ দুগুণ 340%ৰ সমান হয় তেন্তে সংখ্যাটোৰ আধা হ'ব শুদ্ধ অপশ্যনটো হ'ব বি 30 অংকটো কৰি দেখুওৱা হৈছে স্ক্ৰীনত দুটা নিয়মৰে আপোনালোকে চাই ল'ব 58 নম্বৰ তলৰ সংখ্যাবোৰৰ ভিতৰত অমিলটো বাছি উলিয়াব শুদ্ধ অপশ্যনটো হ'ব ডি 91 কাৰণ 11 31 71 সংখ্যাবোৰ হৈছে মৌলিক আৰু 91 হৈছে যৌগিক সংখ্যা 59 নম্বৰ কুৱেশ্যন যুগ্ম অথচ মৌলিক সংখ্যাটো হৈছে এইটো অতি সহজ প্ৰশ্ন শুদ্ধ অপশ্যনটো হৈছে বি 2 আৰু লাষ্ট কুৱেশ্যন আজিৰ ভিডিঅ'টোৰ শেষৰ প্ৰশ্ন স্পেচিয়েল টেটত অহা শেষৰ প্ৰশ্নটো আছিল যদি দুটা সংখ্যা লসাগু আৰু গসাগু ক্ৰমে 36 আৰু 6 তাৰে এটা 12 হ'লে আনটো কিমান শুদ্ধ অপশ্যনটো হ'ব ডি 18 এয়া আছিল 2021 বৰ্ষত হৈ যোৱা অসম স্পেচিয়েল টেটৰ মেথামেটিক্সৰ সম্পূৰ্ণ MCQৰ লগতে সমাধান আপুনি যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব আশা কৰোঁ ভিডিঅ'টোৰ জৰিয়তে আপোনালোক কিছু উপকৃত হ'ব তাৰে কামনা আগলৈ মোৰ ভিডিঅ'বোৰ চাব ধন্যবাদ